हेलो एभ्रिवान की खबर आपनालोকৰ মোৰ বৰ্তমান ভালেই आपनालोকৰ নিশ্চয় ভালেই হ'ব আৰু ভাল হোৱাটোৱে বিচাৰো বাৰু সকলোৱে মংগল হওক তাকে কামনা কৰিছো আৰু যেহেতু বহাগ মাহ বিহু লাগি আছে সকে মজতে ততে হুচৰি মানে গাই ফুৰিছে হেয়াও আমি সময় চাই আছো মানে খুব এনজয় কৰিছো এবাৰ আৰু মইনো বিহু বহুত ভাল পাওঁ ঢোলৰ মাত শুনিলে মই বুলিয়ে নহয় সকলো অসমীয়ে মানে মন প্ৰাণ মানে ডেকা বুঢ়া পাদি কৰি সকলোৱে একদম পটাছনাছ লাগি যায় মন প্ৰাণ হৈ যায় নহয় নে আৰু তাতে এতিয়া বহাগ মাহ বিয়াৰ বতৰ আমাৰ ওচৰতে এখন বিয়া হৈছে আজি জুন হৈ গল এতিয়া 7:30 হ'ল এতিয়া মই তালে যাবলৈ ওলাইছো তাত এজাক বিহু হুঁচৰি নিমন্ত্ৰণ কৰিছে বলক তেনেহলে মই চাওঁ আপোনালোককো দেখুৱাম আৰু বিয়া ঘৰতনো কি কৰে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম হে আৰু ভিডিওটো মই ভাবিলো ষ্টাৰ্ট কৰি লওঁ আৰু যিসকলে মোৰ ভিডিওবোৰ আগৰ পৰা চাই আছে বা সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু যি কৰা নাই সাবস্ক্ৰাইব প্লিজ সাবস্ক্ৰাইবটা কৰি ল'ব তেতিয়া মোৰো ভাল লাগিব আৰু যদি ভিডিওবোৰ কিবা ভুল হয় আপোনালোকে মোক ক'ব কমেন্ট কৰি পেলাই মই শুধৰাবলৈ চেষ্টা কৰিম আৰু মোৰ পৰা আপোনালোকে কেনেকুৱা ভিডিও আশা কৰে প্লিজ কমেন্ট কৰি জনাব আৰু ক'ৰ পৰা চাইছে হেতুও ক'ব হে আৰু তেনেহলে বলক ভিডিওটো হেহলৈকে চাই যাব দেই
Hey!
তুমি জ্বলা পাইছা নি? হা তুমি জ্বলা পাইছা?